এইটো আপোনালোকে সকলোৱে দেখিছে যে এই চৰকাৰ অহাৰ পিছত যথেষ্ট পৰিৱৰ্তন হৈছে। মহিলাসকলে পোনপটীয়াভাৱে ইয়াৰ পৰা উপকৃত হৈছে, আমাৰ কৃষকসকল উপকৃত হৈছে। আমাৰ বিজুলী বাতি য'ত নাই সমগ্ৰ প্ৰত্যেক ঘৰ লোকক বিজুলী বাতি দিবৰ কাৰণে বিনামূলীয়াকৈ আমি ঠিক কৰিছোঁ। যাৰ ঘৰত গেছ নাই গেছ দিবলৈ ঠিক কৰা হৈছে। আৰু তাৰ উপৰিও সামগ্ৰিক যিখিনি উন্নয়ন, অসমত সামগ্ৰিক উন্নয়ন আৰম্ভ হৈছে। এতিয়া আপোনালোকে দেখিব যে অকল NRLৰ কাৰণে 40,000 কোটি টকা আবণ্টন হৈছে, যে NRLটো 3 মিলিয়ন আছে 9 মিলিয়ন হ'ব। গতিকে অসমৰ যিখিনি উদ্যোগীকৰণ উন্নয়ন এইখিনি আমাৰ মূল লক্ষ্য, কাৰণ উন্নয়ন হ'লেহে প্ৰত্যেক ঘৰ গৃহস্থীলৈ ইয়াৰ যিটো সুফল সেই সুফল। কলিয়াবৰ লোকসভা সমষ্টিটো এইবাৰ বিজয় হোৱাটো নিশ্চিত। আপোনালোকে ভোটৰ যিখিনি মানে পেটাৰ্ণ এইটো যদি চাই উজনি অসমৰ পৰা ইয়ালৈ, উজনি অসমৰ পৰা যোৱা নিৰ্বাচনসমূহত আপোনালোকে ভালকৈ দেখিছে যে প্ৰত্যেকটো সমষ্টিত যথেষ্টভাৱে ইয়াৰ মানে ব্যৱধানত আমি এতিয়া কলিয়াবৰ সমষ্টিত আমি 40,000ৰ ওপৰত আমি লোকসভাত বিধানসভাত আমি জিকিছোঁ, ইয়াত জিকিছোঁ, বৰপেটাত কি আমাৰ ভদদ্ৰবাত জিকা হৈছে, তাৰপিছতে আমি বোকাখাটত জিকিছোঁ, তাৰপিছত তেনেকৈ দেৰগাঁৱত জিকিছোঁ, খুমটাইত জিকিছোঁ। গতিকে এই যিটো কথা 16 চনতকৈ এতিয়া যথেষ্ট পৰিৱৰ্তন হ'ল। বাগিচাসমূহত এতিয়া কংগ্ৰেছৰ ভোটৰ কথা নাই। গতিকে আমাৰ যিখন বৃহত্তৰ সমাজ সেইখনৰ আটাইখিনি ভোট এতিয়া মিত্ৰজোঁটৰ পক্ষত আছে। গৌৰৱ গগৈ মানে ফেক্টৰী নহয় আপোনালোকৰ? গৌৰৱ গগৈ এইবাৰ পৰাজিত হোৱাটো নিশ্চিত। এইটো আপোনালোকে একদম খাটাং ৰাখক যে এইবাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ যি ধৰণে ৰাইজে সঁহাৰি জনোৱা আৰম্ভ কৰিছে আপোনালোকে দেখিব। কলিয়াবৰত সভা হৈ গ'ল, আজি খুমটাইত হৈছে, আজি সৰুপথাৰত হৈছে, ঢিঙত হৈছে। ৰাইজৰ যিটো বিপুল সঁহাৰি, ইয়াৰ উপৰিও ৰাইজে যথেষ্ট আন্তৰিকতাৰে আৰু বহু শুভাকাংক্ষা আমাক এইবাৰ সহায় কৰিছে। লাষ্ট কুৱেশ্যন এটা, সংখ্যালঘু সদায় এটা সুস্থিৰ চৰকাৰ বিচাৰে। সুস্থিৰ চৰকাৰ থাকিলে তাৰ পৰা নিৰাপদ। গতিকে এটা সুস্থিৰ চৰকাৰ যেতিয়া থাকিব তেতিয়া সকলো জনসাধাৰণেই নিৰাপদ হয়। গতিকে সংখ্যালঘু ৰাইজে ৰাজনীতিৰ যিখন গণিত সেইখন বেছি ভালকৈ বুজি পায়, আৰু সেইকাৰণেই সংখ্যালঘু ৰাইজৰ আমি এইবাৰ